হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? এইকেইদিন যিহেতু ব্যস্ততাৰ কাৰণে মই ভিডিঅ' ভালকৈ দিব পৰা নাই। আজি মোৰ এই বেলকনি বোলো প্লাণ্টছখিনি অকণমান চাফা কৰোঁ, ধুওঁ আৰু অকণমান বহুত দিন হ'ল ইয়াত হাত দিয়া নাই। একেবাৰে মানে সময় নোপোৱা নিচিনাই হৈছে। অলপমান এইখিনি ধুনীয়াকৈ একদম আজি গোটেই প্লাণ্টখিনিক ধুনীয়াকৈ গা ধুৱাম আৰু অলপমান সাৰ আছে সেইখিনি অকণ দি মেলি খুচৰি ধুনীয়াকৈ ৰেডি কৰিম। আৰু বৰ বিশেষ এটা প্লাণ্টছ নাই বেলেগৰ নিচিনা। ৰাতিপুৱাৰ মোৰ এই প্লাণ্টছখিনি চাই আৰম্ভণি হয় আৰু এই গোটেই প্লেনখিনি বাথৰুমলৈ আনি ল'লোঁ এটা এটাকৈ, যিমানখিনি জোৰে আৰু গোটেইখিনি গোটাই লৈছোঁ অলপকৈ। তাৰপিছতে গোটেই শ্বাৱাৰ দি গোটেই পাতখিনি ধুই দিছোঁ। কিমান দিন হ'ল যিহেতু বেলকনিত থাকে গোটেই ধূলিয়ে পোত খাই আছিলে, আজি বোলো ধুওঁ। আৰু সেউজীয়া প্লাণ্টছবিলাক আচলতে একদম সেউজীয়া একদম ধুনীয়া চিকচিকাই থাকিলে খুব ভাল লাগে মনটো, আৰু ধূলি হৈ থাকিলে বেয়া লাগে। বহুদিন মানে এইখিনিৰ লগত একো হেৰি কৰিব পৰা নাই, গতিকে গোটেইখিনিকে আজি গা ধুৱাই দিছোঁ। একদম ধুনীয়াকৈ চাফা হৈ গৈছে আৰু টাবে সতি প্লাণ্টছে সতি লগতে একদম পানী দিয়া নাই আৰু এনেকৈ গা ধুৱাই দিছোঁ, লগতে আৰু পানীও দিয়া হৈ গৈছে। এইখিনি লাহে লাহে নি এটা এটাকৈ থ'মগৈ, আৰু যিখিনি অনা নাই আৰু সেইখিনিও মই আনিমগৈ। গোটেইখিনি নাই কৰা, বহুতখিনি যিহেতু আছে। অকণমান দুই এটা সৰু সৰু প্লাণ্টছ কিছুমান আছে, সেইখিনি মই গোটেইখিনি কিন্তু হেৰি নাই কৰা, মই পানী দিয়ে ৰাখিম। আজি গোটেইখিনি সম্ভৱেই নহ'ব। বাকী যিমানখিনি পাৰোঁ ডাঙৰ প্লেণ্টছখিনি গোটেইখিনিয়ে আনি পেলাই বোলো হেৰি কৰোঁ। আৰু কিছুমান কি হ'ল, শুকাই যোৱা যিবিলাক পাত আছে সেই শুকাই যোৱা পাতখিনি গোটেইখিনি কাটিং কৰি মেলি পেলাই দিছোঁ। আৰু ইয়াত অলপমান এক্সট্ৰা যিবিলাক ডাল আছে কাটি আকৌ ধুনীয়াকৈ লগাই হেৰি কৰি দিছোঁ। যেতিয়া সময়ৰ অভাৱত প্লাণ্টছখিনিক সময় দিব নোৱাৰোঁ, কিছুমান যেতিয়া মৰি যায় শুকাই যায়, তেতিয়া মনটো খুব বেয়া লাগে। যিহেতু ৰাতিপুৱাই সোনকালেই উঠিয়ে এইখিনি কামতে লাগিলোঁ, যিহেতু কাম কৰাৰ দিদিজনীও অলপমান হেল্প কৰি দিছে, কাৰণ অকলে এইখিনি কাম কৰা সম্ভৱ নহয় ঘৰৰ কামৰ পৰা। আৰু গোটেই প্লাণ্টছখিনি লগত লগাটো সম্ভৱ নহয় অকলে, বহুত সময় গুচি যায়, এটা বেলা গুচি যাব, মোৰ একো কাম নহ'ব। আৰু এইখিনি গোটেইখিনি আনি চেদেলি ভেদেলি হৈ আছে। আজি যিহেতু গোটেইখিনি মই ছেটিংখিনিও জেগাবিলাক অলপমান সলনি কৰি দিছোঁ, অলপমান চেঞ্জ কৰি দিছোঁ জেগাখিনি আনি। আৰু গোটেই অলপ স্প্ৰে মাৰি দিম পোক চোক নহ'বলৈ কাৰণে, অলপ লাষ্টলৈ স্প্ৰেও কৰিম। ৰাতিপুৱা শুই উঠি এই বেলকনিত যেতিয়া প্লাণ্টছখিনি দেখোঁ সেউজীয়া হৈ থাকে, সঁচাকৈ মনটো খুব ভাল লাগে। আৰু আজি ৰাতিপুৱা শুই উঠিয়ে চাহ খোৱাই নাই, মুখখন ধুয়ে চিধা মানে প্লাণ্টছখিনিতে হাত দিছোঁ। আৰু মই বোলো ঘৰ চাফা কৰাৰ আগতে এইখিনি কাম যদি কৰি লোৱা নহয়, ঘৰ চাফা কৰাৰ পিছত আকৌ এইখিনি অনা নিয়া কৰোঁতে ভিতৰেদি লেতেৰা হ'ব, গতিকে আগতে বোলো এই কামখিনি কৰি লওঁ। গতিকে মোৰ দিদিজনীয়েও বহুতখিনি মোক হেল্প কৰি দিছে, আনি মেলি দিয়াত টাবখিনি বাথৰুমৰ পৰা ধুই মেলি আনোতে যিহেতু পানী পৰি আহে। আৰু এইখিনি ধুনীয়াকৈ আজি চাফা তাফা কৰি, যিহেতু সাৰো মোৰ শেষ হ'লগৈ, আনিবগৈ লাগিব। যিকণ আছিলে অলপ দি মেলি খুচৰি ধুনীয়াকৈ মানে ঠিক ঠাক কৰি থৈছোঁ। আৰু মই প্লাণ্টছ আনিছোঁ কালি নাৰ্চাৰীৰ পৰা, দুটামান দোকানৰ পৰাও আনিছোঁ, ফুলৰ দোকানৰ পৰা। গতিকে দেখুৱাম আপোনালোকক পিছলৈ, ভিডিঅ'টো শেষ হ'লে আপোনালোকে চাই থাকিব। আৰু এয়া অলপকৈ কিছুমান গছত, কিছুমান মানে টাবত অলপমান বেছিকৈ, যেনেকৈ স্নেক প্লেণ্টবিলাক পটক বাঢ়ে, আৰু এটা টাবতে বহুতখিনি হৈ গৈছে। মোৰ দুই এটা খালী টাব আছিলে, তাতে মই অলপমানকৈ উলিয়াই মানে চিফ্ট কৰি দিছোঁ। গতিকে ৰাতিপুৱা সেই প্লাণ্টছখিনি দেখিলে খুব ভাল লাগে। অকণমান স্প্ৰে কৰি দিছোঁ যাতে পোক পতংগবিলাক নাহক, মানে তেতিয়া ভালে থাকে, পাতটো ফ্ৰেছ হৈ থাকে। ধুনীয়াকৈ স্প্ৰে কৰি দিলে। আৰু সেই মৰ্ণিঙত যিখিনি মানে ভাইবছ থাকে, সেউজীয়া প্লাণ্টছখিনি দেখিলে মনটো সঁচাকৈয়ে ভাল লাগি আহে। আৰু এই প্লাণ্টছখিনি মই সদায় ৰাতিপুৱা উঠিয়ে চাহকাপ লৈয়ে মই বেলকনিলৈ আহোঁৱে, আৰু এই প্লাণ্টছখিনি অকণমান মানে চাওঁ, মন ভৰি পানী অকণমান দিওঁ, লাগিবলৈ সময় নাপাওঁ আজি, গতিকে অকণমান সময় পাইছোঁ, অলপমান লাগি দিছোঁ। আৰু দিনটো এনেকৈ আৰম্ভণি হয়, যিহেতু এইখিনি কৰিহে মই চাহত লাগিছোঁগৈ, চাহ খাইছোঁগৈ। গতিকে নিজৰ গাৰ্ডেনখন এনেকৈ নিজে কৰা হেৰিখিনিৰ প্ৰতি মানে বেলেগ এটা হেঁপাহ থাকে। আৰু আগতে যিহেতু বহুতখিনি আছিলে, সময়ৰ অভাৱত কিছুমান শুকাই গ'ল, মৰি গ'ল, তেনেকুৱা হৈছে। আৰু বেয়া লাগে তেনেকুৱা হ'লে, ইমান মানে ধুনীয়াকৈ কষ্ট কৰি অনা হয়, লগোৱা হয়, সেই কথা। আৰু মানে গোটেইখিনি এনেকৈ সজীৱ হৈ থাকিলে চাই মনটো ভাল লাগে। গতিকে ৰাতিপুৱা সময়ত মোৰ এনেকৈ পাৰ হয় প্লাণ্টৰ লগত চাহকাপ লৈ। গতিকে এয়া মানি প্লাণ্টৰ পৰা আদি কৰি ধুনীয়াকৈ মই গোটেই প্লাণ্টছখিনি এনেকৈ সজাইছোঁ। এতিয়া যিহেতু খুব কম আছে, মালি লগাই মেলি কৰিলেও নিজে যেতিয়ালৈকে হাত নিদিওঁ একো লাভ নাই, নিজে হাত দিবই লাগিব।
আৰু গতিকে আমাৰ আৰু আগতে যিহেতু শহুৰ দেউতা থাকোঁতে পানী চানী দিয়া এইবোৰ খুচৰি মেলি থকা হয়, এতিয়া কোনেনো কৰিব। এওঁ মাজে মাজে সময় পালে পানী চানী দিয়ে বা কিছুমান মানে টাববিলাকত মোৰ পুলি লগাব লগা হ'লে এওঁ থাকিলে মোক সেইখিনি হেল্প কৰি দিয়ে, লগাই দিয়ে। তেওঁ পিছে প্লাণ্টছ ভাল পায় আৰু প্লাণ্টছৰ প্ৰতি অলপমান ভালপোৱা আছে, গতিকে ভাল পায় এনেকৈ লগালে। আৰু আনিলেও মোক মানে এইটো নকয় যে নালাগে ইমানখিনি আছে, কিন্তু সেই মৰহি যোৱাবোৰ কয় তুমি ইমানখিনি আনিলা, গোটেইখিনি মৰিয়েই গ'ল কিছুমান। এই সময়ৰ অভাৱৰ কাৰণে আচলতে চোৱা নহয়, আৰু বিশেষকৈ আমাৰ ঘৰটো ৰ'দ নপৰে যে, সেইকাৰণে অকণমান অসুবিধা হয় আৰু ফুলবিলাক পটককৈ বেয়া হৈ যায়। ইনডোৰ প্লাণ্টছবোৰ ভাল আৰু বাকী মোৰ এই সৰু ফুলনিখন আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই। বিশেষ নাই, ভাবিছোঁ আৰু আনিম, কিন্তু আৰু মোৰ বেলকনিৰ মেকঅভাৰ এটা কৰিম বুলিও ভাবিছোঁ, গতিকে কৰিম লাহেকৈ। বাহিৰত মোৰ বিশেষ নাই, আছে অলপ চলপ, যিহেতু ৰ'দ নপৰাৰ বাবে ফুল লগোৱা নাই, ইনডোৰ প্লাণ্টছে লগাইছোঁ গোটেইখিনি, বাকীখিনি ওপৰত আছে। কালিয়ে আনিলোঁ এইটো ফুল, বহুত ধুনীয়া গোন্ধাই ফুলটো, নাৰ্চাৰীৰ পৰা আনিলোঁ। এয়া হেৰি কৰাই নাই, পটত মানে ভৰোৱাই নাই, ভৰাম পিছত। আৰু এই ফুল গছজোপা ইমানেই ধুনীয়া গোন্ধাই, ইয়াৰ নামটো কি কৈছিলে মই নিজে পাহৰি গ'লোঁ, কোনোবাই জানে নেকি বাৰু কমেণ্ট কৰি জনাবচোন দেই। ইয়াৰ এটা বেলেগ প্ৰজাতি আছে, ইয়াৰ কিন্তু পাতটো আকৌ কি হয়, এইফালে এইটো কালাৰ হৈ যায়, কিন্তু উল্টা চাইডে কালাৰটো চেঞ্জ হৈ যায়। ইয়াৰ মোৰ আৰু এটা বেলেগ এটা প্ৰজাতি আছে, এইটো এটা বেলেগ হয়। তাৰপিছতে আৰু এইটো চব ইনডোৰ প্লেণ্টছে হয়, যিহেতু আমাৰ ঘৰত ৰ'দটো অলপ কম পৰে, ফুলবোৰ ভাল নহয়, সেইকাৰণে ইনডোৰ প্লেণ্টছে ভাল। টাব লাগিছে দুটা, টাব আনিছোঁ মানে কি হ'ল, মোৰ এই পাইন গছ দুজোপা আছে, পাইন গছ এজোপা, পাইন গছজোপা কি হৈছে মানে ডাঙৰ হৈ গৈছে যে, টাবটো মানে সৰু গৈছে মানে গছজোপা চাই, তো সেইকাৰণে ভাবিছোঁ আজি মানে তাৰপৰা চেঞ্জ কৰি পেলাই এই ডাঙৰকেইটাত ভৰাম, ভাল লাগিব অকণমান, বহুতখিনি ডাঙৰ হয়, ডাঙৰ চিফ্ট কৰি দিম। বাকী সেয়া আৰু অকণমান সৰু সুৰা মোৰ গাৰ্ডেনখন। আৰু যিহেতু বাহিৰত বৰ বিশেষ পুলি থোৱা নাই, যিহেতু লোকৰ ঘৰৰ কুকুৰা আহি খুচৰে, ক'বলৈও বেয়া লাগে, বেয়া হৈ যায়, গতিকে চাদৰ ওপৰত কিছুমান আছে, আৰু আমাৰ একেবাৰে টপ ফ্ল'ৰতো আছে, চাদৰ ওপৰত কিবা কিবি গছ চছ আছে, ফুলৰ আৰু চব্জি কিবা কিবি। আৰু এয়া ব্ৰেকফাষ্টৰ যোগাৰ কৰিছোঁ, সকলোকে পঠিয়াই, অফিচ স্কুল সকলোকে পঠিয়াই মোৰ কামত লাগি লাহেকৈ একদম ৰাতিপুৱা খালী পেটত গৰম পানী এগিলাচ মোৰ খোৱা সেইটো ৰুটিনেই, খাই মই আকৌ এইখিনি কাম কৰি মোৰ যিহেতু পিয়াহে লাগিলে, এয়া ধুনীয়াকৈ গৰম পানী এগিলাচ খাই মই বোলো চাহ একাপ খাওঁ, ধুনীয়াকৈ এগ আৰু ব্ৰেড ট'ষ্ট ধুনীয়াকৈ বনাই খাই, আৰু গ্ৰীণ টি একাপ বোলো লৈ আৰু ধুনীয়াকৈ দিনটো আৰম্ভণি কৰিলোঁ। চাহকাপ বোলো খাই তাৰপিছতে লাহেকৈ মই লগালগ গা ধুমগৈ আৰু, কাৰণ ৰাতিপুৱা সময়খিনি এনেকৈ পাৰ হৈ যায় গমেই পোৱা নাযায়, আৰু সদায় সময়ে নাপাওঁ প্লাণ্টছৰ লগত সময় দিবলৈ। গতিকে এই কৰ্ণাৰটো মোৰ একদম ফেভৰেট প্লেচ হয়, য'ত মই সদায় চাহ খাওঁ, আৰু এই কৰ্ণাৰটো মই মানে বিৰাট মানে শান্তি পাওঁ বহি, আৰু মোৰ চাহকাপ সদায় ৰাতিপুৱা মৰ্ণিং চাহকাপ এই কৰ্ণাৰটোৰ পৰাই আৰম্ভ হয়। গতিকে ইয়াতে মই বহোঁ সদায়, নহ'লে কেতিয়াবা ইয়াত বহোঁ, নহ'লে কেতিয়াবা মই বেলকনিত বহোঁ, মোৰ গ্ৰীণ প্লেণ্টছখিনি মানে লগত, আৰু তাতে বহি লৈ মই ধুনীয়াকৈ বাহিৰলৈ চাই মই চাহকাপ খাওঁ, মোৰ বৰ ভাল লাগে। আৰু বৰষুণৰ বতৰত যে আৰু বেছি ভাল লাগে, একদম ঠাণ্ডা ঠাণ্ডা বতাহ আহে। আৰু আজি ৰাতিপুৱাই এটা ইমান ধুনীয়া ভাল নিউজ এটা আহিছে, আমাৰ মানে ভাৰতৰ যিটো নিউজ, সেইটো হয়তো নক'লেও সকলোৱে গম পায়, NDTVৰ পৰা আদি কৰি নিউজ লাইভৰ পৰা আদি কৰি নিউজ 18ৰ পৰা আদি কৰি সকলো চেনেলতে চৰ্চিত হৈ আছে আজি নিউজটো। গতিকে ৰাতিপুৱাই ইমান সুন্দৰ এটা নিউজ পালে সঁচাকৈ ভাল লাগে মনটো। আৰু সেয়া ৰাতিপুৱা নিজৰ পজিটিভ মাইণ্ডেৰে পজিটিভলি নিজৰ কামখিনি কৰি গ'লোঁ, আৰু যাতে দিনটো শুভ হওক, সকলোৰে আজি দিনটো শুভ হওক, আৰু সকলোকে গুড মৰ্ণিং জনাই আজি মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম, আজিলৈ আহোঁ, বাই।